আমাৰ বৰ্তমান কোনো আন্দোলনৰ কাৰ্যসূচী নাছিলেই, কিন্তু মাজে সময়ে কিছুমান নীতি বহিৰ্ভূত কাৰ্য চলি থাকে চৰকাৰৰ ফালৰ পৰা। তাৰমানে কিছুদিন আগত মাজুলীৰ এজন ছিনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কৰ্মচাৰীক যোৰহাটলৈ বদলি কৰিছে কমিশ্যনাৰ GAD, মানে যিটো জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী, তেখেতক বদলি কৰিছে ছেক্ৰেটাৰিয়েটৰ কমিশ্যনাৰে। সেইটো সম্পূৰ্ণ আমাৰ 1967 এটা ৰুল আছে, সেই ৰুলটোৰ বহিৰ্ভূত হয়, এইটো নোৱাৰে। আৰু আমাৰ আৰু এটা নিয়ম আছে, আমাৰ কোনোবাই কিবা পোষ্ট হোল্ড কৰি থাকিলে তেওঁলোককো ট্ৰেন্সফাৰ কৰিব নোৱাৰে। এইটো চৰকাৰৰ মানে এইটো আছে, ছাপৰ্ট আছে, চৰকাৰৰ নটিফিকেশ্যন আছে। গতিকে সেইটো ক্ষেত্ৰতে আজি গোটেই অসমত এই প্ৰতিবাদী কাৰ্যসূচী চলি আছে। আজি সৰ্বাত্মক অসহযোগ। গতিকে আমি আজি কাৰ্যালয়ত নাথাকিম। এইখিনি কৰ্মৰ পৰা সম্পূৰ্ণভাৱে বিৰতি, সৰ্বাত্মক অসহযোগ, আৰু আমি কোনো সহযোগ নকৰোঁ। ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত যিহেতু ইফালে দি আছে, সেই ধৰণৰ কাৰ্যসূচীত আমাৰ অলপ ৰিলেক্সেশ্যন আছে, কিন্তু যিখিনি নহ'লে নহয় সেইখিনি কৰি থাকিব, সেইখিনি চলি থাকিব। বাকী কোনো কৰ্মচাৰী কাম নকৰে। সেইটোৱে আমি খবৰ পাই আছোঁ, গোটেই অসমত হৈ আছে। কাছাৰৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া, তেজপুৰ, কোকৰাঝাৰ, গোসাইগাঁও, ধুবুৰী, গোৱালপাৰা, গোটেই অসমতে চলি আছে। বৰ্তমান এটাই দিন, মানে আমাৰ বেলেগ কাৰ্যসূচী, কিন্তু আজিৰ দিনটো আমাৰ অসহযোগটো মাত্ৰ এই নীতি বহিৰ্ভূত আন্তঃজিলা বদলীকৰণটোৰ ওপৰতে, এইটোৰ ক্ষেত্ৰতে আছে।